আমি পাশ্চাত্য মানে আমেৰিকান বস্তুবোৰ খুব ভাল পাওঁ। আমাৰ ছোৱালীবিলাকে আজিকালি মানে ক'বই নোৱাৰে কি পিন্ধিছে কি পিন্ধা ধৰিবই নোৱাৰে। এনেকুৱা ড্ৰেছ পিন্ধিব আৰু মানে নক'ব আৰু কাৰোবাৰ যদি বিয়া হৈছে আৰু মহিলাজনী মাইকীজনী আৰু দেই বেয়া নক'ব মহিলাবিলাক কৈছোঁ হা। এনেকুৱা মানে তেওঁলোকৰ মানে বাহাদুৰি আৰু এবাৰ মোৰ লগত কিয় জানে মই মানে অকণমান দিনতো খাওঁ মানে ৰাতিও খাওঁ। বেয়া নাপাব কিন্তু ৰাইজে বেয়া হৈছে নেকি? বেয়া নাপাব। দিনতো অকণমান আৰু মাৰি দিওঁ ৰংটো ফাটাই দিব কাৰণে মানে কি হ'ল অকণমান দিনা বেছি হৈ গ'ল। গাড়ী দি গৈ আছোঁ গৈ যাওঁতে মানে এজনী ছোৱালী দেখিলে মই আমাৰ নহ'বই আৰু ল'ৰা মানুহ মন কৰি কিবা জগাই দিব মন যায়। দিলোঁ আৰু মানে কি নাম তোমাৰ উচকে মাৰিলে নহ'ব বাপৰে বাপ কাণ জ্বলীয়া চৰ খাই একেবাৰে লাল কৰি গৈছে। মই বোলে মাইনা বুলি মাতোতে আপুনি কিয় বেয়া বোলে কৈছে বুৰ্বক মই বিয়া হৈছোঁ। মই কৈছোঁ বিয়া হৈছে কিয়? বিয়া হোৱা বুলি কৈছে দেখোন আপোনাৰ দেখোন চাৰ্টিফিকেটখন নাই। কি ক'ব বাৰু মহিলাবিলাকৰ এইটো অভ্যাস দেখাৰ পৰা আমাৰ ল'ৰাবোৰ কনফিউজ হৈ গৈছে। কি কৰিব চাৰ্টিফিকেট নাই সেইবাবে কওঁ মিনি স্কাৰ্ট পিন্ধি লাভ নাই মেখেলা চাদৰ পিন্ধক। আৰু আমাৰ ডেকাবোৰে ধুতি পিন্ধিব লাজ কৰে আৰু ধুতি পিন্ধিলে কি দাম হ'ব বুলি কয় মানে নাচিব নোৱাৰি। আৰু এই ধুতি পিন্ধ অসমীয়া জাতিৰ সম্পদ ধুতি ধুতিখন পিন্ধিবলৈ সন্মান যিটো পায় ময়ো পাওঁ কিন্তু সন্মানটো বেলেগত নাই। সেইবাবে মই ক'ব বিচাৰোঁ এই ৰঙালী বিহুৰ যি ৰাইজে উপভোগ কৰি আছে অসমীয়া জাতিটো যদি ৰাখিব বিচাৰিছে তেনেহ'লে ধুতি মেখেলা চাদৰ পিন্ধক। আমেৰিকান ড্ৰেছ ব্লু জিন্স পিন্ধি অসমীয়া জাতিটোৰ কলংক নাহানিব। অসমীয়া জাতিৰ যি সুন্দৰ সুন্দৰ নিচা সুন্দৰ কথা কৈছে যি মানে নিচা অকণমান বেছি নহয় দেই মাক চব খোৱা নাই মাক চব খোৱা নাই সঁচা কথা বেছি মাক চব খোৱা নাই সঁচা কথা মিছা খোৱা বিদ্যা মিছাখন খাইছোঁ নেকি অকণমান লাগে বিহু বুলি ক'লে আৰু কি আমাৰ অসমীয়া জাতিৰ বিহু বুলি ক'লে আজিকালি ডেকা ল'ৰাবিলাক খাই পুৰা একদম খালিছ খালি নহয় বেয়া পাইছে নেকি? বেয়া নাপাব ধন্যবাদ। মই যাওঁগৈ এতিয়া মানে আমাৰ ইয়াতে অলপমান কাম চাম কৰি দিওঁ আৰু ধন্যবাদ। এইখিনিয়ে গ'লোঁ আৰু বেলেগ প্ৰিপাৰেশ্যন নাই আৰু। ধৰ্মেন্দ্ৰ ভাইটি আচলতে ভাইটি মই কেতিয়াও ভবা নাছিলোঁ প্ৰতিভাটো প্ৰত্যেকৰে থাকে। আচল কথা মোৰ ঘৰুৱা সম্পৰ্ক এটা আছে ভাইটিৰ লগত ধৰ্মেন্দ্ৰ ভূঞা এওঁৰ এজন খুৰাক আছিলে মোৰ দাদাৰ বন্ধু এটা খুব ভাল সম্পৰ্ক আছে। আৰু এই ইমান এজন সহজ সৰল মই ইমান সহজ সৰল ল'ৰা হিচাপে ইয়াক জানো আৰু এনেকুৱা কৌতুক হাস্যৰস প্ৰত্যেকেই দিব নোৱাৰে কিন্তু হাস্যৰস দিয়া মানুহজন দেখিলে হাঁহি উঠা ভিতৰত হ'ব লাগে। আচলতে এইটো দেখিলে হাঁহি উঠা নহয় ইয়াক দেখিলে হাঁহি উঠে নেকি কিবা? আচলতে কৌতুক কৰা মানুহবিলাকক চাব আপোনালোকে মুখৰ ফালে চালে কিবা এটা হাঁহি উঠে। কিন্তু ভাইটিৰ ধৰ্মেন্দ্ৰ ভূঞা ভাইটিৰ ই নিশ্চয় সাধনা কৰিছে আৰু সুন্দৰ উপস্থাপন কৰিছে আৰু মদৰ নিচাতে অসমীয়া জাতিটোক সচেতন কৰাৰো এটা ইংগিত দিছে। গতিকে ধন্যবাদ জনাইছোঁ ভাইটিক। আমি